নমস্কাৰ বন্ধুসকল আপোনালোকে আগৰৰ পৰা এই চিহ্নটো নিশ্চয় দেখি আহিছে। ভাৰতীয় বিভিন্ন সামগ্ৰীৰ মূল্যৰ আগত এই চিহ্নটো ব্যৱহাৰ কৰা হয় বুলি আপোনালোকে জানে। কিন্তু আপোনালোকে জানেনে এই চিহ্নটো কেনেকৈ বনোৱা হৈছিল? তাৰ আগতে কৈ লওঁ, পৃথিৱীৰ প্ৰায়বোৰ দেশৰে নিজৰ মুদ্ৰাৰ চিহ্ন আছে। যেনে ডলাৰৰ এইটো চিহ্ন, ইউৰোৰ এইটো চিহ্ন, পাউণ্ড, ইয়েন আদি এই সকলোবিলাকৰে একোটা চিহ্ন আছে। কিন্তু বহু দিনলৈ ভাৰতীয় মুদ্ৰাৰ কোনো চিহ্ন নাছিল। সেইকাৰণে ভাৰতীয় চৰকাৰে ভাৰতীয় মুদ্ৰাৰ কাৰণে এটা চিহ্ন আহ্বান কৰিছিল। তাৰ বাবে বিভিন্ন বিচাৰকৰ দ্বাৰা এই চিহ্নৰ নিৰ্বাচনৰ কাৰণে এটা প্ৰতিযোগিতা পতা হৈছিল। তাত মুঠ 30,000 ব্যক্তিয়ে চিহ্ন পঠিয়াইছিল। বিচাৰকসকলে সেই 30,000 চিহ্নৰ পৰা বাছি 5টা চিহ্ন বাছি উলিয়াইছিল। আৰু শেষত সেই 5টা চিহ্নৰ পৰা বাছি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ স্নাতকোত্তৰ উদয় কুমাৰে অঁকা এটা চিহ্ন বিচাৰকসকলে গ্ৰহণ কৰে। আৰু আপোনালোকে চিহ্নটো চিনি পায়। তাৰপিছত তেওঁ সেই চিহ্নটো দিয়াৰ বিনিময়ত তেওঁক 2.5 লাখ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছিল। এই চিহ্নটোৰ বিশেষত্ব কি জানেনে? এই চিহ্নটো দেৱনাগৰী বৰ্ণ ৰ আৰু ৰোমান বৰ্ণ আৰৰ সংমিশ্ৰণ। আৰু ওপৰত যিডাল সমান চিন দেখিছে, সি ইকুৱেলিটিৰ এটা চিম্বলো বুজাইছে, লগতে ভাৰতীয় জাতীয় পতাকাৰ আৰ্হিত ইয়াক ৰখা হৈছে। আৰু এনেদৰে তেতিয়াৰ পৰা 2010 চনত, অৰ্থাৎ এই ঘটনাটো হ'ল 2010 চনত। 2010 চনত ভাৰতীয় কেবিনেট মন্ত্ৰীসকলৰ দ্বাৰা এই চিহ্নটো এপ্ৰুভ কৰা হৈছিল। কিন্তু এই চিম্বলটো লাগে কিয় আমাক? আপোনালোকে সেই কথাটো জানেনে? বিভিন্ন দেশৰ যে বিভিন্ন চিম্বল আছে, এই চিম্বলটো লাগে কিয়? ঠিক আছে, আপুনি মোক এটা কথা কওকচোন, আপুনি বাৰু কেইখন দেশৰ কেইটা ভাষা জানে? বাৰু আপুনি 4-5টা ভাষা জানে, কিন্তু এজন অল্প শিক্ষিত মানুহে তেখেতে কেইটা ভাষা জানে? পৃথিৱীত কিমান দেশ আছে আৰু প্ৰত্যেকৰে মুদ্ৰাৰ নাম আৰু মূল্য বেলেগ বেলেগ। কিন্তু এইটো প্ৰত্যেকৰে বাবে জৰুৰী যে তেওঁ সকলো দেশৰে টকাৰ মূল্য বা নাম বুজি পায়। আৰু তাৰ কাৰণে একেবাৰে সহজ পদ্ধতি, একোটা চিম্বল ইউজ কৰিব লাগিব। ধৰি লওক আপুনি ৰেছ 10 এনেদৰে লিখিলে, তেতিয়া আপুনি বুজি পাব যে এইটো 10 টকা, আৰু চীনৰ মানুহজনেও বুজি পাব যে এইটো 10 টকা। কিন্তু আপুনি ৰেছ 10 বুলি এনেদৰে লিখিলে চীনৰ মানুহজনে বুজি নাপাবও পাৰে। সাধাৰণ অৰ্থত এইটোৱে কথাটো। এতিয়া সকলো কথা আপোনালোকে নিশ্চয় বুজি পালে।